হেডফোনটো ইউজ কৰক প্লিজ। Hello guys, welcome to Mr. Ake Vlog. So আজি আমি গৈ আছো কামাখ্যা। So অম্বুবাচী মেলা চাবলৈ আৰু মোৰ চেনেলটো বহুত দিন হ'ল জানে ভিডিঅ' দিয়া নাই আৰু এতিয়া 3 নম্বৰত ভিডিঅ' দিব লৈছো। So ভিডিঅ'টো চাব। A few inches later. মানে মোবাইলৰ সাউন্ড স্পিকাৰটো অলপ প্ৰব্লেম দি আছে, তাৰ বাবে হেডফোন ইউজ কৰিব দিছোঁ। যদি হেডফোন ইউজ কৰে সাউন্ডটো ক্লিয়াৰলি পাব আৰু যদি নকৰে মাজে মাজে অলপ নাপাব। আৰু এতিয়া টিপৰিল পালোঁ, বলক আগলৈ। जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना जले ये सांस। আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ মালিগাঁও আৰু অলপমান আগতে আমি যাই পাম নেকি কামাখ্যামান। আৰু ইয়াতে বহুত মানুহ আৰু তাতে কিনে মানুহে নাজানো আৰু গাইছ ফাইনেলি বহুত ব্যস্ত ডেষ্টিনেশ্যন এনেকুৱা লাইক এখন মানুহ চাই আৰু এতিয়া ডাইৰেক্ট আহি পালোঁ আমি গেট। চ' মোৰ মেইন অসম মন্দিৰ পোৱা নাই আৰু অলপমান আগতে মাইকটো খুলিছিলোঁ আৰু এতিয়া মাইক ইউজ কৰিলোঁ কাৰণ মানুহ বহুত কথা। চ' মাইকতে কথা অলপ গাইছ কাৰণ ইমান জোৰে কথা ক'ব নোৱাৰা না, ইমান গৰম। আৰু চাওক না মানুহ মানে কি ক'ব আৰু ইমান মানুহ হয় ইয়াত কামাখ্যা মেলা অম্বুবাচী। আৰু মানুহৰ কাৰণে নহয় আচলতে বহুত গৰমো এইখন অসবাহাৰ হয় আৰু গৰম জোতা পিন্ধি আহিছোঁ, অলপ গৰম লাগে। চ' যাম আৰু কিবা কৰি। मेरा कर्म तू ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आंख मूंद के चला तेरे नाम की ফাইনেলি যাই আছোঁ। চোপা নাই বহুত দূৰ বেৰালোঁ আৰু ইয়াতে আহিলে এই জোতাখিনি নাহিবহে। আৰু ইয়াৰে ভিউ পইণ্ট কি মানে ইমান জাম কৰি দিয়ে, পুলিচে ৰখাই দিয়ে, ইয়াতে ফুটি যায় গৰমত কি যাম দে। আৰু গাইছ ইমান দূৰ আহিলোঁ চা মানুহ 3 ঘণ্টামান বেৰালোঁ তাৰ সৈতে সজাব নাই, ইমান মানুহ আৰু ৰখাই দিয়ে পুলিচে। 3 ঘণ্টা ধৰি খোজকাঢ়ি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন। চ' এতিয়া বলক ডাইৰেক্ট মন্দিৰত। চ' গাইছ পাই গ'লোঁ। A few 2 minutes later. আৰু কেছটো কি হ'ল জানানে গাইছ? চ' অলৰেডি ৰ'ব আগত কৈ আছোঁ। কেছটো এনেকুৱা হ'ল কি আমি অলপ টাইমত থাকিব নাপালোঁ, ডাইৰেক্ট গিছোঁ আৰু আহিছোঁ। কি মানে এনেকুৱা জামত 3-4 ঘণ্টা খোজকাঢ়ি যোৱা কথাটো ইমান ধেমেলি কথা নহয়ে। চ' সেইকাৰণে চাগে ইমান দেৰি হৈ গ'ল এনেকুৱা জামত যাই থকাৰ কাৰণে। এটাই বেয়া লাগিলে কি অলপ টাইমত থাকিব নাপালোঁ কাৰণ আমি ইফালে দেখিছোঁ ডাইৰেক্ট খিদি এক মন্দিৰত এফালে ঘূৰি কিনে ডাইৰেক্ট আহিব দিছে। কাৰণ মানুহ এনেকুৱা মানুহৰ চাগে আহিব দিছে তাতে মানে জাম হৈ যায়, মানুহ বহুত হৈ যায়। চ' এতিয়াই বেয়া লাগিল, আপোনালোকক কিবা এটা দেখাম বুলি ভাবিছিলোঁ। চ' পূৰণ নহ'ল। মই আগতে বোলো চাইছোঁ আৰু নাচা বুলি আৰু মনটো বেয়া লাগি থাকিল হয়। আৰু কামাখ্যাত মই বহুতবাৰ আগতে আহিছোঁ। চ' ব্লগ কৰা নাছিলোঁ, ব্লগ বনাম বুলি আহিছিলোঁ। চ' নোৱাৰিলোঁ। আৰু মই এটা বস্তু দেখাইছোঁ চাওকচোন, ঘৰত দেখাই আছোঁ ৰ, এইটো চিন চাওক। আৰু ব্লগটো ইমান দীঘলীয়া নকৰোঁ, ইমানতে এণ্ড কৰোঁ। চ' দেখাবলগীয়া বস্তুটো বেছি নাইয়ে, অসমতে আছিলে। চ' অসমৰ পৰা আহিব দিল, এতিয়া কি দেখাম। চ' নেক্সট যিটো ভিডিঅ' আহিব অলপ ধামাকা আহিব। চ' সেইটো চাব আৰু এইটো ভিডিঅ' চাব মোৰ নিজৰ মানুহ বুলি আৰু গাইছ। চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন আহিছে যদি ছাবস্ক্ৰাইবটো কৰিব মুঠতে। এতিয়া বাই বাই। सृष्टि के जन्म से भी